আমি নিজৰ অভিভাৱক বুলি ধৰি লওঁ চৰকাৰে আমাৰ দায়িত্ব লয় কাম কাজ কৰাৰ কাৰণে এনেতো গণতন্ত্ৰৰ ৰাইজেই ৰজা তথাপিতো আমি চৰকাৰক অভিভাৱক বুলি ধৰি লোৱা হয় অসম চৰকাৰক আমাৰ অভিভাৱক বুলি ধৰি লোৱা হয় আৰু বিটিচিৰ এতিয়া বিটিচি চৰকাৰ যোনে আছে তাৰ নেতাবিলাককে আমাৰ লিডাৰ বুলি ধৰি লোৱা হয় আৰু আমাৰ লিডাৰবিলাক যদি 5 বছৰৰ মূৰে মূৰে মিছা কথা কৈ যদি চৰকাৰ আহে ইয়াতকৈ দুৰ্ভাগ্যজনক একো নহ'ব তো সেইকাৰণে ৰাইজ এই সমস্যা উগ্ৰপন্থী সমস্যা বিভিন্ন আন্দোলনৰ সমস্যাবিলাক সমাধান কৰাৰ পিছত এতিয়া আমাৰ হাতত সমস্যা হিচাপে থিয় দিছে এইটো হ'ল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ ঠগ প্ৰবঞ্চনাৰ যিটো চৰকাৰ ৰাজনীতি সেইটো আমাৰ কাৰণে এতিয়া প্ৰত্যাহ্বান আৰু আমি এইটো পৰিৱৰ্তন আনিব লাগিব পৰিৱৰ্তন আনিলেহে দুখীয়া মানুহ গৰীব মানুহ সাধাৰণ খাতি খোৱা মানুহ যিবিলাক ল'ৰা ছোৱালী আজি ডিগ্ৰী হাতত লৈ আছে চাকৰি পাবলৈ সক্ষম হোৱা নাই চাকৰিৰ মাৰ্কেট বিৰাট গৰম বিটিছে লাখ লাখ টকা দিব লাগে বোলে চাকৰি ল'লে এইবিলাক যদি নাইকিয়া কৰিব নোৱাৰে আমাৰ এই আন্দোলন কৰা চুক্তি হোৱা এইবিলাক এনে যাব সেইকাৰণে পৰিৱৰ্তনটো আনিব লাগিব আজি তেখেতসকলে 4,000 5,000 কোটি শেষ কৰি পেলাই 3,000 4,000 কোটি আৰু ধাৰ লুবাই পেলাই আৰু মানে ফান পাতিছে এই যে চুক্তিত 1500 কোটি টকা আহিব এইটো খাবলৈ ফান পাতিছে এতিয়া কৈছে যে 1500 কোটি টকাটো আমি অমুকত দিম তাৰমানে এই টকাখিনিও খাৱাৰ ৰাস্তা বনাইছে নতুন একো নাই নতুন বুলি একো নাই এটা আঁচনি নতুন নাই নতুন চিন্তা একো নাই যুৱকসকলৰ কাৰণে একো নাই ছাত্ৰ ছাত্ৰীৰ কাৰণে একো নাই মহিলাসকলৰ কাৰণে একো নাই কোনো স্তৰত কোনো শ্ৰেণীৰ কাৰণে নতুন আঁচনি একো নাই তো সেইকাৰণে আজি আমি চবে মিলি পেলাই ইয়াত অকল বড়ো নহয় বিভিন্ন জনগোষ্ঠী বড়োৰ লগতে বিভিন্ন জনগোষ্ঠী মিলি পেলাই আমি একেলগে আগবাঢ়ি যাব লাগিব আমি গণতন্ত্ৰটো শক্তিশালী কৰিব লাগিলে সকলো জাতি জনগোষ্ঠী একত্ৰিত হ'ব লাগিব আমি কৰিব নালাগে আমাক 2 দিনীয়া নালাগে আমাক জীয়াই থকাৰ এটা ৰাস্তা লাগে এই কামটো যদি ইচ্ছা কৰে কৰিব পাৰে বিটিচি চৰকাৰে ভাৰত চৰকাৰ যিটো কৰা নাই অসম চৰকাৰ যিটো কৰা নাই সেইটোহে বিটিচি চৰকাৰে কৰিব লাগিছিলে কিন্তু সেইটো টকত তেখেতসকলে নকৰিলে সেইকাৰণে ৰাইজ যি মানুহে কাম কৰে যি ৰাইজৰ কাৰণে চিন্তা কৰে যি মানে ধনবিলাক আত্মসাৎ নকৰে তেনেকুৱা ব্যক্তিবিলাক আমি ক্ষমতালৈ আনিব লাগিব মই আপোনালোকক আহ্বান কৰিছোঁ সেইকাৰণে আজি পশ্চিমৰ পৰা পূবলৈকে সব জাতি পৰিৱৰ্তন লাগে আজি চালবাৰীটো এয়ে হৈছে সেইকাৰণে ৰাইজে বিচাৰিলে নোহোৱা একো কাম নাই আজি পৰিৱৰ্তন আহিবই চালবাৰীত ইতিমধ্যে পৰিৱৰ্তন অহাৰ কথাটো নিশ্চিত হৈ গৈছে সেইকাৰণে আপোনালোকে যাই পেলাই গাঁৱে ভূঞে কথা পাতক যিসকলে আজি চিন্তা কৰি আছে আমি কি কৰিম আপোনালোকে যাই পেলাই কওক এইবাৰ পৰিৱৰ্তন আনিব ইউপিপিএলে আৰু ইউপিপিএলৰ যোগদান কৰক ইয়াৰ পিছত 5 বছৰ চাওক হাগ্ৰামাৰ 70 বছৰ আৰু ইউপিপিএলৰ মাত্ৰ 5 বছৰ চাওক এই কথাখিনি আপোনালোকে কৈ দিব ৰাইজ বেছি কথা মই ক'বলৈ বিচৰা নাই আৰু নিৰ্বাচনী সভা হ'ব আজি বুথ কমিটিৰ মিটিং আছিলে এই বুথ কমিটিখিনিক লৈ পেলাই আমি কাম কৰিব লাগিব আমাক নিৰ্বাচনী জয় কৰাব প্ৰমোদ বড়াই নহয় কোনোবা ডাঙৰ নেতাই নহয় আমাৰ ব্লক কমিটি প্ৰাইমাৰী কমিটি বুথ কমিটি সকলে আমাক জিকাব সেইকাৰণে যিখিনি বুথ কমিটিৰ মানুহ আহিছে